खुलुमबाय इनसाइडनि बर'आव आं मिथु बर' 29 नं तामुलपुर विधानसभा बियाबाव गण सुरक्षा पार्टीनि बिजाथि ब्रजेन्द्र नाथ डेकाया गावनि भटखौ गेरुवा गुदि फरायसालिनि भट मिरुआव होयो। भट होखांनायनि उनाव गण सुरक्षा पार्टीनि बिजाथि बिथाङा बे बिसायख'थियाव एमएलए महरै देरहालाङोब्ला तामुलपुर हालामनि सोलोंथाइ बिथिंखौ जौगाहोनायजों लोगोसे बियाबनि सिङाव थानाय गासैबो जेंनाफोरखौ सुस्रांनायनि थाखाय विधानसभानि जथुमाव दाबि खालामगोन होनना बुङो। আমি ৰাতিপুৱা 7:30 বজাত ঘৰৰ পৰা ওলাই আমি আচলতে ভগৱানৰ আশীৰ্বাদ লৈ ফুৰিলোঁ। আশীৰ্বাদ লৈ আমি কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিছোঁ। কেন্দ্ৰসমূহত যিসকল আমাৰ আলহী আহিছে সেইসকলৰ আমি খবৰ লৈছোঁ। আমাৰ দায়িত্ব সেইটো ভোটাৰসকলৰ খবৰ লৈছোঁ, কিন্তু ভোটাৰতকৈ আমাৰ আজি দায়িত্ব বেছি। যিসকল ব্যক্তি আমাৰ বিষয়া কৰ্মচাৰী বিষয়া ইয়াত আহিছে তেখেতসকলৰ আমি খবৰ লৈ ফুৰিছোঁ। আচলতে বাকীটো খুব সুন্দৰ, মাত্ৰ ভোটৰ হেৰিটো খেৰেঙা হৈছে বৰ্তমান। হয়তো পিছবেলা কিছু হ'ব পাৰে। কিমান আশাবাদী? আমি 100% নিশ্চিত, আমাৰ জয় নিশ্চিত। ৰাইজে আমাক যোৱাকালিৰ পৰাই শুভেচ্ছা জ্ঞাপন কৰি আছে, কাৰণ তামোলপুৰত যি প্ৰায় 17টা বিভিন্ন জাতি জনগোষ্ঠীৰ ভোটাৰ আছে সেইসকলে মোক যোৱাকালিৰ পৰাই শুভেচ্ছা জনাই আছে। আৰু আজিও আমাক সকলোৱে ভাল উৎসাহ এটা দিছে, মানে খুব সুন্দৰ। আমাৰ জয় নিশ্চিত। চাওক, তামোলপুৰত প্ৰথম কাম বুলি ক'লে কেইবাটাও কাম আছে, কিন্তু প্ৰধান কামটোৱে হ'ল আপোনাৰ আমাৰ যি শিক্ষা ব্যৱস্থাটো, সেই শিক্ষাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি সদায় বঞ্চিত হৈ আহিছোঁ। আমাৰ ল'ৰা ছোৱালী বঞ্চিত হৈ আহিছে। সেইকাৰণে বিধানসভাৰ মজিয়াত এখন পূৰ্ণাংগ পৰ্যায়ৰ ডিগ্ৰী কলেজে আমাৰ প্ৰধান আৰু প্ৰথম দাবী হ'ব। তাৰোপৰি আমাৰ যিটো ভূমি সমস্যা আছে, গ্ৰেটাৰ BTCৰ আমাৰ ভূমিৰ বৃহৎ এটা সমস্যা আছে। এই সমস্যাটো কি কাৰণ হৈ আছে বিভিন্নজনে বিভিন্ন ধৰণে কয়। গতিকে আমি হয়তো আজিলৈকে দিছপুৰৰ বিধানসভা মজিয়াত যিহেতু এই কথাটো উত্থাপন হোৱা নাই, গতিকে এই কথাটো আমি উত্থাপন কৰি চৰকাৰৰ পৰা আমি ইয়াৰ কৈফিয়ত বিচাৰোঁ। আচলতে তাৰ ভিতৰৰ ৰহস্যটো কি আছে, নিৰ্বাচনটো আহিলে আমাক কয়, ৰাইজক কয় যে মাটিৰ কাম এই হৈ আছে, তাৰপিছত আকৌ বন্ধ হৈ থাকে। কিয় মানে 2014 চনৰ পৰা আজিলৈকে আমাৰ তামোলপুৰত ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, নামজাৰি হ'লে চিঠা নামজাৰি হয়, কিয় হোৱা নাই, ক'ত কি কাৰণ আছে, এই কথাবিলাক আমি উত্থাপন কৰিব লাগিব। তাৰোপৰি আমাৰ খোৱা পানীৰ ব্যৱস্থাটো অতি দুখ লগা। কিছুমান ঠাইত মই সমষ্টি ঘূৰি গম পালোঁ, ইমানেই বেয়া। আজি পাব্লিক হেল্থৰ ইমান কোটি কোটি টকা আচলতে ক'ত গৈ আছে সেইবিলাক আমি চাব লাগিব।